হেল্ল' বন্ধু বান্ধৱীসকল, মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো আজি হৈছে দেৱালী। তো শুভ দেৱালীত আপোনালোকলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তো এই দেৱালীতে মই ভাবিছোঁ এটা ভিডিঅ' প্ৰস্তুত কৰি উলিয়াওঁ আপোনালোকৰ বাবে। তো ফটোশ্বপত মই আগতেও এটা ভিডিঅ' প্ৰস্তুত কৰি উলিয়াইছোঁ। তো এইটো হৈছে মোৰ ফটোশ্বপৰ ছেকেণ্ড পাৰ্ট হয়। তো ইয়াৰ জৰিয়তে আমি শিকিম কেনেকৈ এটা ফটোশ্বপত বেকগ্ৰাউণ্ড চেঞ্জ কৰিব পাৰি। তো আহক ভিডিঅ'টো মই ষ্টাৰ্ট কৰোঁ। তো এই তলত যে দেখিছে মাউচৰ কাৰ্চাৰটো, এইটো হৈছে এডব ফটোশ্বপৰ আইকন হয়। তো ইয়াতে আমি এডব ফটোশ্বপত তলত টাস্ক বাৰ হয়, এডাল টাস্ক বাৰ এডব ফটোশ্বপটো অ'পেন হৈ আছে। তো আমি ষ্টাৰ্টত গৈ চিলেক্ট কৰি এডব ফটোশ্বপ এপ্লিকেশ্যনটো আমি অ'পেন কৰি ল'ব পাৰিম। তাৰ আগতে আমি এডব ফটোশ্বপৰ যিটো আইকন আছে সেইটো আমি চিনাকি হৈ লওঁ। এইটো হৈছে তলত দেখা পাইছে মাউচৰ কাৰ্চাৰটো, এইটো এডব ফটোশ্বপ হয়। এডব ফটোশ্বপত ক্লিক কৰাৰ লগে লগে এডব ফটোশ্বপখন অ'পেন হৈ যাব। তো অ'পেন হোৱাৰ লগে লগে এয়া চাওক অ'পেন হৈছে। এডব ফটোশ্বপটো আপোনালোকে অ'পেন কৰি দেখা পাইছে স্ক্ৰীনত অ'পেন হৈছে। ইয়াতে এতিয়া মেক্সিমাইজ কৰি লোৱা হৈছে। এতিয়া মেক্সিমাইজ কৰাৰ পিছত আমি যাম এখন আমি ফটো বিচাৰি ল'ম। তো ফটোখন আছে চাই লওক। আগতেই মই ভিডিঅ'টো ফাৰ্ষ্ট পাৰ্টত কৈ লোৱা আছে যে প্ৰথমতে ফাইলত যাব লাগিব। তো মেনু বাৰত ফাইলত যাব লাগিব। তো ফাইলত গৈছোঁ। ফাইলত যোৱাৰ পিছত অ'পেন চিলেক্ট কৰিছোঁ, Ctrl+O মনত ৰাখিব। অ'পেন কৰিবলৈ হ'লে Ctrl+O প্ৰেছ কৰিব লাগিব। তো অ'পেন কৰি লৈছোঁ। তো ফাইলখনত এখন চিলেক্ট কৰিব লাগিব। এতিয়া ভিডিঅ'টো ফটোখন ক'ত আছিলে, ফটোখন আছিলে ডেস্কটপত। তো মনত ৰাখিব, যদি আমাৰ মাই কম্পিউটাৰত থাকে তেতিয়াহ'লে ডিস্ক পিচিত যাব লাগিব, কম্পিউটাৰৰ পৰা চিলেক্ট কৰিব লাগিব। তো মোৰ ফটোখন ৰাখিছিলোঁ, এখন ফটো ৰাখিছিলোঁ ডেস্কটপত ফটোখন বিচাৰি লৈছোঁ। এতিয়া এইখন চাওক প্ৰজ্ঞান বুলি আছে, এইখন ক্লিক কৰিছোঁ। ক্লিক কৰাৰ পিছত অ'পেন কৰিছোঁ। তো তেতিয়া ফটোখন আহি গৈছে ফটোশ্বপত। এতিয়া ফটোখন চাওক, ফটোখন আপোনাৰ অলপ এইটো ৰোটেট হৈ আছে। ৰোটেট মানে এইটো পোন কৰিব লাগিব, চিধা কৰিব লাগিব। তো চিধা কৰিবলৈ হ'লে কি কৰিব লাগিব চাওক। এতিয়া মাউচৰ কাৰ্চৰটো দেখিছে য'ত, এইটো হৈছে মুভ বাৰ। মনত ৰাখিব, মুভ বাৰ ক্লিক কৰি যদি স্ক্ৰল কৰা যায় তেতিয়া এনেকৈ ৰাইট লেফ্ট ছাইডে ইফাল সিফাল কৰিব পৰা যায়। এতিয়া আমি যাম, চাই লওক ইমেজত যোৱাৰ পিছত চাওক ৰোটেট কৰিম। ৰোটেট কৰিবলৈ কোনটো ছাইডে ৰোটেট কৰিব লাগিব, তো ৰাইট ছাইডে ৰোটেট কৰি ল'লোঁ। তো ৰোটেট কৰাৰ পিছত কি কৰিব লাগিব, এখন ফটোখন আমি যিটো বেকগ্ৰাউণ্ড আছে বেকগ্ৰাউণ্ডটো আমি আঁতৰাই দিম আৰু এখন বেলেগ চিনেৰীত ফটোখন পেষ্ট কৰিম। তো কেনেকৈ কৰিম ভিডিঅ'টো চাই থাকক। তো ওপৰতে এইটো আমি আগৰ ভিডিঅ'ত কৰি থোৱা আছে যে এইকেইডাল হৈছে টুল সঁজুলি হয়। এইখিনি টুলখিনিক আমি টুল বক্স হয়। এইটো টুল বক্সটো ক'ত আছে চাওক, লেফ্ট ছাইডে থাকে, এইটো টুল বক্স হয়। তো টুল বক্সটো কেতিয়াবা নাথাকিব পাৰে ফটোশ্বপত অ'পেন হৈ, তেতিয়া আমি উইণ্ড'জত যাব লাগিব। উইণ্ড'জত স্ক্ৰীনত দেখা পাইছে টুলছটো যেতিয়া ক্লিক কৰি দিছোঁ, আঁতৰাই দিছোঁ, তেতিয়া টুলছখিনি নাইকিয়া হৈ গৈছে, হাইড হৈ গৈছে। আকৌ উইণ্ড'জত গৈ টুলছত ক্লিক কৰিছোঁ। টুলছত ক্লিক কৰাৰ লগে লগে অ'পেন হৈ গৈছে। ইয়াৰ পিছতে চাওক, এতিয়া বেকগ্ৰাউণ্ডটো চেঞ্জ কৰিম। তো লাছো টুল ব্যৱহাৰ কৰিব লাগিব। তো লাছো টুলত যেতিয়া ক্লিক কৰিব, এইটো হৈছে লাছো টুল হয়। তো ৰাইট ক্লিক কৰাৰ লগে লগে লাছো টুল আছে, পলিগন লাছো টুল আছে, মেগনেটিক লাছো টুল আছে। তো এতিয়া আমি যোনে যিটো ইউজ কৰি ভাল পায় সেইটোকে ব্যৱহাৰ কৰিব পাৰিব আপোনালোকে। এতিয়া মই এইটো লাছো টুলটোত ক্লিক হৈ গৈছিলে। এইটো ৰাইট ক্লিক কৰাৰ পিছত তাৰ লাছো টুলৰ তিনিটা ভাগ ওলাব। ইয়াতে এটা আছে লাছো টুল, এটা আছে পলিগন লাছো টুল আৰু এটা আছে মেগনেটিক লাছো টুল। তো প্ৰথমতে সদায় লাছো টুলত ইউজ কৰি চাব লাছো টুলটো। কিন্তু এতিয়া মই অলৰেডি লাছো টুলটো কৰি বেছি ভাল নাপাওঁ, সেইটো কাৰণে মই যিটো ছেকেণ্ড অপশ্যনত আছিলে সেইটো অ'পেন কৰি ল'ম। এতিয়া এখন চাওক, স্ক্ৰীণখন ডাঙৰ কৰি লৈছোঁ, Ctrl++ কৰি ডাঙৰ কৰি লৈছোঁ। এতিয়া পলিগন লাছো টুলটো ইউজ কৰিম। চাওক ছেকেণ্ড অপশ্যনটো যিটো পলিগন আছিলে, পলিগনটো লাছো টুল ইউজ কৰিবলৈ বহুতেই সহজ হয়। এতিয়া আমি ক্লিক কৰিছোঁ, চাওক ক্লিক কৰি গৈ আছোঁ। কাটিবলৈ খুব সাৱধানে কাটিব লাগিব আপোনালোকে। প্ৰথমতে মাউচৰ কাৰ্চাৰটো বহুত আপোনালোকৰ হাতখন আহিব লাগিব। এনেকৈ ক্লিক কৰি গৈ আছোঁ। এতিয়া ভুল হৈছে, এইটো এবাৰ ক্লিক কৰি গৈ আছোঁ। দেখা পাইছে আপোনালোকে, একদম সাৱধানে কাটিব লাগিব। সাৱধানে কাটি গৈ থাকক। মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ চাওক, তেতিয়া আপোনালোকে কেনেকৈ কৰিছোঁ গম পাব। এইটো দেখা পাইছে কেনেকৈ অসুবিধা হয়। তো একো নাই, আনডু কৰিব পৰা যায়, শুদ্ধ কৰিব পৰা যায়। তো এনেকৈ লাহে লাহে কাটি গৈ থাকক।
খুব সাৱধানে কামবিলাক কৰক, নহ'লে আপোনালোকৰ সেই পিছত বুজি নাপাব, খেলিমেলি হ'ব। এতিয়া আমি শিকি আছোঁ আমি ফটোশ্বপত, এডব ফটোশ্বপত কেনেকৈ ভিডিঅ' বেকগ্ৰাউণ্ডটো কাটিব পৰা যায়। সেইকাৰণে আপোনালোকে স্কিপ নকৰি ভিডিঅ'টো শেষলৈকে চাওক। আৰু মোৰ ভিডিঅ'বিলাক যদি চাই ভাল পায় আৰু আগলৈ যদি ভিডিঅ'বিলাক এনেকৈ চাবলৈ বিচাৰে তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লাইক কমেণ্ট শ্বেয়াৰ কৰিব ভিডিঅ'বিলাক ভাল দেখিলে, ভাল পালে। আৰু আগলৈ ভিডিঅ'বিলাক পাবলৈ হ'লে আপোনালোকে ছাবস্ক্ৰাইব বেল আইকন প্ৰেছ কৰি থ'ব, তেতিয়া নটিফিকেশ্যনবিলাক আপোনালোকৰ মোবাইল লৈ আহি থাকিব। তো এনেকুৱা মই কম্পিউটাৰ নলেজ আপোনালোকক বহুতখিনি শিকাম, আপোনালোকে চাব পাৰিব, যিসকলে নাজানে সেইবিলাকে শিকিব পাৰিব। আচলতে ইউটিউবত বিভিন্ন ধৰণৰ ইংলিছ আৰু হিন্দী দি থোৱা থাকে, তো আমাৰ আছামিছ ষ্টুডেণ্টবিলাকে এইবিলাক বুজিবলৈ বিশেষ অসুবিধা হয়। সেইকাৰণে মই সহজ অসমীয়া ভাষাত আপোনালোকক বুজাবলৈ চেষ্টা কৰিছোঁ। এয়া চাওক, কাটি গৈ আছোঁ, বেকগ্ৰাউণ্ডটো কাটি দিছোঁ। আচলতে যিটো মোক প্ৰয়োজন সেইটো মই চিলেক্ট কৰি লৈছোঁ, ধুনীয়াকৈ কাটি লৈছোঁ বেকগ্ৰাউণ্ডটো। এতিয়া হ'ব, এতিয়া কাটি আছোঁ, ৰাইট চাইডে চাই থাকক, তেনেকৈ কাটিছোঁ। এইটো আপুনি লাছৰ টুলো ইউজ কৰিব পাৰে। এতিয়া আমি এইটো পলিগন লাছৰ টুলটো ইউজ কৰিছোঁ। পলিগন লাছৰ টুলটো কাটিবলৈ বহুত ইজি হয়। আৰু মেগনেটিক টুলটো যেতিয়া বেকগ্ৰাউণ্ড একেই বেকগ্ৰাউণ্ড থাকে, ধৰি লওক পিছপিনে বেকগ্ৰাউণ্ডখন নীলা আছে, তেতিয়া কাটিবলৈ বহুত সহজ হয়। আৰু এনেকুৱা যদি বেকগ্ৰাউণ্ডবিলাকৰ উখুৰা মুখুৰা হৈ থাকে, পিছপিনে গছ গছনি বিভিন্ন ধৰণৰ বস্তুবিলাক থাকে, তেতিয়া আমি সদায় পলিগন লাছৰ টুলটো ইউজ কৰিম। মনত ৰাখিব, বেকগ্ৰাউণ্ড একে হ'লে সদায়। এতিয়া চাই লওক, এইটো চাওক জইন হৈছেগৈ, জইন হ'বলৈ হৈ আছে। আগতে য'ৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ, এতিয়া জইন হ'বলৈ হৈ আছে। জইন কৰাৰ পিছত ডাবুল ক্লিক কৰি দিব, জইন হোৱাৰ লগে লগে ডাবুল ক্লিক কৰি দিব, তেতিয়া চাই লওক জইন হ'ব। এতিয়া জইন হৈছে, ডাবুল ক্লিক কৰাৰ লগে লগে এনেকুৱা ধৰণৰ জিলমিল কৰি থকা এখন চিলেক্টেড হৈ গৈছে, মানে চিলেক্ট হৈছে, এইটো জিলমিল কৰি আছে, দেখা পাইছে নিশ্চয়, জিলমিল কৰি আছে। এতিয়া এইটো বস্তু আমি কপি কৰিম এইটো বস্তু, যিখিনি আমাৰ প্ৰয়োজন হয় সেই বস্তুটো আমি কপি কৰিব লাগিব। কপি কৰি কি কৰিব লাগিব, বেলেগ এখন বেকগ্ৰাউণ্ড থকা বেলেগ এটা চিনেৰীত আমি এখন বহাই দিম, মানে বেকগ্ৰাউণ্ড চেঞ্জ কৰিম। ঠিক আছে, এতিয়া কপি কৰিছোঁ। কপি কৰিবলৈ হ'লে আপোনালোকে শ্বৰ্টকাটটো সকলোৱে জানে, Ctrl+C হয়। আৰু নতুবা আপোনালোকে যাব পাৰিব ইডিটত যাব পাৰিব, ইডিটত গৈ কপি আছে, কপি Ctrl+C, সকলোৱে জানে কপি কৰিবলৈ Ctrl+C ইউজ কৰিব লাগে। তো ফটোশ্বপত যদি প্ৰথমবাৰ আপোনালোকে ভিডিঅ'টো চাইছে, শিকিছে, ফটোশ্বপত ভিডিঅ'বিলাক এডিটিং কৰিবলৈ শিকিছে, তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেতিয়া আপোনালোকক এডব ফটোশ্বপ মই A to Z আপোনালোকৰ আছামিছত শিকাম, কেনেকৈ কামবিলাক কৰে। আৰু এডব ফটোশ্বপত কাম কৰাৰ লগে লগে আপোনালোকে বিভিন্ন ধৰণৰ ফটো এডিটিং কামবিলাক শিকিব পাৰিব। ফটো বেয়া হৈ যোৱা ফটোবিলাক ভাল কৰিবলৈ শিকিব। এয়া চাওক, বেলেগ এখন স্ক্ৰীণত আমি আনি ল'লোঁ, আকৌ বেলেগ এখন স্ক্ৰীণ Ctrl+O কৰি বেলেগ এখন স্ক্ৰীণ আনি ল'লোঁ। আগতে আমি কৰিয়ে আহিছোঁ, Ctrl+O মানে হৈছে অ'পেন। তো অ'পেন কৰিছোঁ, অ'পেন কৰাৰ পিছতে যিখন স্ক্ৰীণ আগত আছিলে, কপি কৰা স্ক্ৰীণখন ইয়াতে পেষ্ট কৰি দিলোঁ। পেষ্ট কৰাৰ লগে লগে আহি গ'ল, কিন্তু বহুত ডাঙৰ হৈ আহিছে, চাওক বহুত ডাঙৰ হৈ আহিছে। এতিয়া চাওক, এইটো মাজতে কিছুমান কাটিবলগীয়া হ'ব পাৰে, তেতিয়া হৈছে ইৰেজাৰডাল ল'ব লাগিব। আপোনাৰ টুল বক্সত দেখা পাইছে তললৈ ইৰেজাৰডাল আছে, ৰবাৰ টাইপ দেখিবলৈ, ৰবাৰেই হয়। তো এইডাল হৈছে ইৰেজাৰডাল আপোনালোকে কম বেছি কৰিব পাৰে, ডাঙৰ সৰু কৰিব পাৰিব। এতিয়া ইৰেজাৰ এনেকৈ মচি আছোঁ, কাষত অকণমান আছে, অলৰেডি কটাটো ভালেই হৈছিলে, অলপ স্পীডত কৰাৰ কাৰণে কটাখিনি যিখিনি চিলেক্ট কৰিছিলোঁ তাত অকণমান কাষত কিছুমান বেকগ্ৰাউণ্ডৰ চিনেৰী লাগি আহিছে। তো এতিয়া ভিডিঅ'টো বনাই থাকোঁতে আৰু ধুনীয়াকৈ কাটিব পাৰি, ভিডিঅ'টো বনাই থকাৰ কাৰণে অলপ অসুবিধা হৈছে। তো এখন জুম কৰি ধুনীয়াকৈ কাটিব পৰা যায় আচলতে। এতিয়া চাওক, ধুনীয়াকৈ কাণৰ এই কাষ চাইডটো কাটি আছোঁ বেকগ্ৰাউণ্ডত। কিন্তু সদায় মনত ৰাখিব, কাষতে থকা এই লেয়াৰ দেখিছে, লেয়াৰ, এইটো মেক্সিমাইজ কৰি ল'লোঁ। মাউচৰ স্ক্ৰীনটো আপোনালোকৰ লেয়াৰটো দেখাম এতিয়া, ৰখক। এতিয়া এইটো স্ক্ৰীনটো যেতিয়া ওপৰতে ক্লিক কৰিছোঁ, চাওক তেতিয়াই চাৰিওপিনে চিম্বলটো হৈ গৈছে, চাৰিওপিনে চিলেক্টেড দেখা পাইছে, এইটো বৰ্ডাৰ এটা দেখা পাইছে। তো এইটো বৰ্ডাৰত ইয়াতে ক্লিক কৰি পেলানি আপোনালোকে সৰু ডাঙৰ কৰিব পাৰিব। তাৰ ওপৰত ক্লিক হৈ আছে, চাওক শ্ব' বাউণ্ডেৰী বক্স, তাত সদায় ক্লিক হৈ থাকিব লাগিব। আৰু এটা কথা মনত ৰাখিব, এইটো হৈছে লেয়াৰ, যিটো মাউচটোৱে কৈছোঁ, এইটো হৈছে লেয়াৰ। তো লেয়াৰটোত আপোনালোকে সদায় এইটো এটা বেকগ্ৰাউণ্ড আছে, পিছৰ বেকগ্ৰাউণ্ড, আৰু ওপৰটো যেতিয়া এডিট কৰিব লগা হয় তেতিয়াহ'লে ওপৰত লেয়াৰটো 1ত চিলেক্ট হৈ থাকিব লাগিব। আৰু লেয়াৰটো কেতিয়াবা হাইড হৈ থাকিব পাৰে, আপোনালোকে চাই ল'ব। এইটো পাব উইণ্ড'জত দিয়া
ৰাইট ক্লিক কৰা হৈ আছে মানে এইটো শ্ব' হৈ আছে। এতিয়া যদি মই ক্লিক কৰি দিওঁ তেতিয়াহ'লে হাইড হৈ যাব। এইটো ক্লিক কৰি দিছোঁ, চাওক হাইড হৈ গৈছে, নাইকিয়া হৈ গৈছে। এনেকুৱা নাইকিয়া হৈ থাকিব পাৰে। তেতিয়া আপোনালোকে লেয়াৰটো অ'পেন কৰিবলৈ প্ৰথমতে মেনু বাৰ উইণ্ড'জত যাব, উইণ্ড'জত গৈ পেলাই লেয়াৰটোত ক্লিক কৰি দিব, তেতিয়া লেয়াৰটো অ'পেন হৈ যাব। এইটো চাওক, এতিয়া যিটো ফাৰ্ষ্ট লেয়াৰটো ক্লিক কৰি থোৱা আছে, সৰু বেবীটোৰ পিকচাৰটো দি থোৱা আছে। তো এতিয়া আমি তললৈ অলপ সৰু কৰি দিছোঁ, কাৰণ পিকচাৰখন মিলিব লাগিব, নহয় জানো? তো অলপ সৰু কৰি দিছোঁ, মাউচটো টানি তললৈ ডাঙৰ সৰু কৰিব পাৰিব। তো অলপ সৰু কৰি দিলোঁ। কেনেকৈ কৰিব পৰা যায়। ওপৰলৈ টানি লৈছোঁ, এইটো আকৌ আৰু অলপ সৰু কৰিম, তললৈ কৰি দিম, সৰু কৰিম। ভিডিঅ'টো স্কিপ নকৰিব, চাই যাওক। খুব সাৱধানে কামবিলাক শিকক। প্ৰথমবাৰ ভালদৰে চাই লওক, তাৰপিছৰ পৰা স্কিপ কৰি চাব পাৰিব যদি অসুবিধা হয়। এটা ফটোশ্বপত আপোনালোকে কাম কৰিবলৈ হ'লে মোৰ ভিডিঅ'টো ভালদৰে চাই লওক, তেতিয়া সহজে বুজিব পাৰিব। এতিয়া চাওক, সৰু হৈ গ'ল, দেখিছে স্ক্ৰীণখন ধুনীয়া হৈ গ'ল। এইটো চাওক, পিছপিনে লাইনটোৱে চাই আছে সৰু ল'ৰাটোলৈ। এনেকৈ বেলেগ এটা স্ক্ৰীণ, বেলেগ এখন যিটো পিকচাৰ আছে তাৰ আগপিনে বহাব পাৰিব। ঠিক আছে, এইটো হৈ গৈছে। এতিয়া আমি কি কৰিব লাগিব, এতিয়া এইটো আমি শিকিম, চাই লওক আপোনালোকে। এইটো হৈছে বাৰ্ণ টুল, মাউচটো দেখা পাইছে, এইটো বাৰ্ণ টুল। বাৰ্ণ টুলত যেতিয়া কৰিব, বাৰ্ণ কৰিব, বাৰ্ণ মানে কি হৈছে, জ্বলি যোৱা, মানে ডাৰ্ক হ'ব। এইটো চাওক, স্ক্ৰীণখন কেনেকৈ ডাৰ্ক হ'ব চাই লওক। বাৰ্ণ কৰিছোঁ, বাৰ্ণ কৰি এইটো চাইজ আছে, চাইজটো আমি বঢ়াই সৰু ডাঙৰ কৰিব পাৰোঁ। অলপ ডাঙৰ কৰি লৈছোঁ আৰু ফেচটোত যিটো বয় আছে, বয়টোৰ ফেচটোত ক্লিক কৰি চাইছোঁ, কিবা দেখা পাইছে আপোনালোকে। এইটো চাওক, লেয়াৰটো সদায় চিলেক্ট হৈ থাকিব লাগিব, মনত ৰাখিব। লেয়াৰটো ক্লিক কৰি ল'লোঁ, লেয়াৰটো ফাৰ্ষ্ট লেয়াৰটো ক্লিক কৰিলোঁ, তেতিয়াহে হ'ব। এতিয়া চাওক, ব্লেক হৈ গৈ আছে, চাওক ব্লেক হৈ গৈ আছে কেনেকৈ। ক্লিক বাৰে প্ৰতি ক্লিক কৰি গৈ আছোঁ, ক্লিক এগেইন কৰি গৈ আছোঁ, আৰু ব্লেক হৈ গ'ল। এনেকৈ কোনোবা এটা নিৰ্দিষ্ট লোকেশ্যনত আমি ব্লেক কৰিব পাৰিম, ডাৰ্ক কৰিব পাৰিম। আকৌ আনডু কৰিছোঁ, Ctrl+Z প্ৰেছ কৰিছোঁ, আনডু হৈ গৈ আছে, হোৱাইট হৈ গৈ আছে। ঠিক আছে, তো বাৰ্ণ টুলৰ ওপৰতে এটা টুল আছে, ৰাইট ক্লিক কৰিছোঁ, দেখিছে। এই টুলটো, যিটো টুল অলৰেডি ইউজ কৰিছোঁ, চাই লওক। এইটো কি কৰাৰ লগে লগে হোৱাইট হৈ গৈ আছে, হোৱাইট। আকৌ Ctrl+Z কৰিলোঁ, Ctrl+Z কৰাৰ লগে লগে শুদ্ধ হৈ গ'ল, আগৰ নিচিনা হ'ল। এতিয়া আমি এই গোটেই লেয়াৰকেইটা কি কৰিম চাওক। তাৰ পিছত আৰু এটা আপোনালোকে চাই লওক। তো ইয়াতে প্ৰায়খিনি মই শিকাই দিছোঁ ফটোশ্বপৰ, বেছি ভিডিঅ' বেছি দীঘলীয়া নকৰোঁ। ইয়াতে মাত্ৰ আৰু এটা বস্তু শিকাব বিচাৰিছোঁ, সেইটো টেক্সট। চাওক, টেক্সটটোত যিটো ল'ৰাটোৰ টেক্সট টুলত ক্লিক কৰিলোঁ, টেক্সট টুলত ক্লিক কৰাৰ লগে লগে টেক্সটৰ যিডাল কাৰ্চাৰ, মাউচৰ কাৰ্চাৰডাল আছে, দেখিছে, লায়ন VS বয় লিখি দিছোঁ কীবৰ্ডত। এইটো কালাৰ কৰিবলৈ সকলো জানেই। তো ইয়াতে এইখিনি কালাৰটো চেঞ্জ কৰি লৈছোঁ, ৰেড কালাৰ কৰিছোঁ, অ'কে কৰিছোঁ, আৰু লাইনটো কিবা এটা কালাৰ দি লওঁ, য়েল্ল' কালাৰ কৰি দিম। এইটো চাওক, হৈ গ'ল। আৰু গোটেই বস্তুখিনি আমি ছেভ কৰিম। ছেভ কৰিবলৈ হ'লে কি কৰিব লাগিব, সকলোৱে জানো Ctrl+S কৰিব লাগিব, কিন্তু ইয়াত ছেভ কৰিলে ডাইৰেক্টলি ছেভ নহ'ব। সেইটো কাৰণে আমি কপি কৰিব লাগিব, এই বস্তুখন কপি কৰিব লাগিব। তো আমি কি কৰিম, কপি কৰিবলৈ হ'লে এইটো ওপৰত মুভ টুল হয়, মুভ টুল অলপ আৰু অকণমান ভালকৈ বহাবলৈ হ'লে বহাই ল'ব পাৰিব আপোনালোকেও। কোনডোখৰ জেগাত ভাল লাগে থৈ প্লেচটো আপোনালোকে চিলেক্ট কৰি ল'ব। তাৰপিছতে Ctrl+A কৰিছোঁ, অল চিলেক্ট কৰিছোঁ, অল চিলেক্ট কৰাৰ পিছত কপি কৰিম। কিন্তু ইয়াত এটা কথা, কপি কৰিলে নহ'ব, গোটেইকেইটা বস্তু কপি হ'ব লাগিব। লেয়াৰটো বেলেগ বেলেগ আছে, নহয় জানো? তো সেইটো কাৰণে আমি গোটেইকেইটা বস্তু কপি কৰিব লাগিব, কাৰণ ফাৰ্ষ্ট লেয়াৰটো আছে, বেকগ্ৰাউণ্ড লেয়াৰটো আছে, টেক্সট আছে, তিনিটা লেয়াৰ কপি কৰিব লাগিব। কপি মাৰ্জ, মনত ৰাখিব, Shift Ctrl+C, মনত ৰাখিব, Shift Ctrl+C, Shift Ctrl+C মনত ৰাখিব। এইটো কপি মাৰ্জটো হৈছে Shift Ctrl+C, কপি মাৰ্জ। তাৰপিছতে আমি কি কৰিম, ছেভ কৰিম, এটা নতুন পেজ এটা উলিয়াই ল'ম। নিউ পেজ, Ctrl+N প্ৰেছ কৰাৰ পিছত নিউ পেজ এটা অ'পেন হৈছে।
তো তাতে অ'কে কৰিছোঁ, কাষ্টমাইজ হৈ আছে। এতিয়া এই পিকচাৰখন ইয়ালৈ পেষ্ট কৰিম। কপি মাৰ্কছ গোটেইকেইটা লেয়াৰ কপি হৈ গ'ল একেলগত, আৰু পেষ্ট কৰি দিম। এখন মেক্সিমাইজ কৰি লৈছোঁ, মেক্সিমাইজ কৰি কণ্ট্ৰল ভি পেষ্ট কৰিছোঁ। পেষ্ট কৰাৰ লগে লগে আহি গৈছে, নতুবা আপোনালোকে ফাইলত গৈ পেষ্টত যাব পাৰে। আৰু শ্বৰ্টকাটবিলাক মনত ৰাখি যাব। কণ্ট্ৰল ভি হৈছে পেষ্ট, কপি মাৰ্কছ হৈছে কণ্ট্ৰল শিফ্ট প্লাছ চি। তাৰপিছতে আমি ছেভ কৰিম, ছেভ এজ কৰিম। ছেভ ফাইল নামটো আপোনালোকে চাই লওক, ইয়াত দি দিছোঁ লায়ন VS বয়। তাৰপিছতে চাব যিটো ফৰ্মেট আছে, ফৰ্মেটটো চাব ফটোশ্বপত হৈ আছে। তো ফটোশ্বপটো JPEG কৰি দিব, JPEG কৰি দিব। JPEG কৰি দিলে আপোনালোকে ইমেজত চাবলৈ পাব। JPEG কৰি দিলে এইটো হৈছে কোৱালিটি হাই কৰি দিলোঁ, বস্তু অ'কে কৰিলোঁ, ছেভ হৈ গ'ল। এতিয়া লোকেশ্যনটো আমি ডেস্কটপত এখন চাওক ছেভ হৈ গ'ল। এতিয়া এখন আমি ডেস্কটপ বেকগ্ৰাউণ্ড লৈ ল'ম। তো ডেস্কটপ বেকগ্ৰাউণ্ডটো বিচাৰি লৈছোঁ। ডেস্কটপ বেকগ্ৰাউণ্ড ডেস্কটপ বেকগ্ৰাউণ্ড ঠিক আছে, আহি গ'ল চাওক। এনেকৈ ফটোশ্বপত ভিডিঅ' আপোনালোকে ফটোশ্বপত স্ক্ৰীন বেকগ্ৰাউণ্ড স্ক্ৰীন চেঞ্জ কৰিব পাৰিব। তো আজিলৈ ভিডিঅ'টো ইমানেই। মোৰ ভিডিঅ'টো ভাল পালে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। ধন্যবাদ। শুভ দেৱালী।